নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নীলাক্ষী আপোনালোকক আকৌ মোৰ এটা সৰু ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিহেতু আজি দেওবাৰ আছিলে, মেডিকেলৰ বাহিৰলৈ আহিলোঁ আৰু মানে মোৰ গাটো যিহেতু ভাল হোৱাই নাই, পানী লগা জ্বৰ, লাহেকৈ কাহো ষ্টাৰ্ট হ'ব চাগে, হ'ব লাগিছে আৰু ভিতৰত বহুত ঠাণ্ডা, একদম মানে ঠাণ্ডা কিবা আমাৰ তাত বহুত বেয়া লাগিছে ইয়াত থাকি মোৰ। কিন্তু নাথাকিলেওতো উপায় নাই, খুৰীদেউৰ যিহেতু অপাৰেশ্যনৰ কাৰণে আহিছোঁ আৰু ওলাই আহি এতিয়া ৰ'দটো পাইছোঁ, ৰ'দটো ইয়াত বাহিৰত অলপ মানে ৰ'দতে বহিছোঁ, নাকটোও মোৰ অকণমান মুকলি হোৱা যেন লাগিছে। তাৰপিছতে আপোনাৰ আহিলোঁ এনেই গেটৰ মুখলৈ ওলাই, গেটৰ মুখতে দেখিলোঁ আজি দেওবাৰ যিহেতু গোটেই দোকান বজাৰ বন্ধ আছে। মই আপোনালোকক দেখাম বাৰু লাষ্টত, দোকান বজাৰ চব বন্ধ, কিন্তু মানে এই ইয়াতে কিবা গাড়ীত লৈ আহিছে মানে খানা, ভাত মাছ মাংস যি খায় মানে শাক চব্জি চব ঘৰৰ পৰা বনাই লৈ আহিছে আৰু ইয়াতে কিছুমানে বনাইও আছে বাৰু গৰমে তাৰপৰাই মানে মই ভাত ল'লোঁ 30 টকা, তাৰপিছতে ল'লোঁ আপোনাৰ বিলাহী আৰু কবিৰ চালাড আৰু ব্ৰইলাৰ মাংস এপিচ, মাত্ৰ এপিচ লৈছোঁ। এপিচত কেইটকা গম পায়নে? এপিচ ব্ৰইলাৰ মাংস ইয়াত 30 টকা, গাহৰি মাংস 30 টকা, ছাগলী মাংস 30 টকা, মাছ কিন্তু এপিচত 40 টকা, মানে যি খায় আৰু। তাকে বোলো আপোনালোকৰ লগত অকণমান আজি কথা পাতোঁ বুলি এই ভিডিঅ'টো বনালোঁ। যিহেতু মানে অকলে থাকি একদম ভাল লগা নাই, ইয়াত লগো নাই আৰু প্ৰথমতে মোৰ সেই কাষৰে বেডখনত আছিলে এগৰাকী ছোৱালী, তাই গুৱাহাটীত মনোবিজ্ঞানৰ ছাত্ৰী আছিলে, তাই সেইটো কাৰণে অলপমান মানে হিন্দী কথা ক'ব জানিছিলে, দুই এটা অসমীয়াটো কথা পাতে মোৰ লগত, দুই এটা মানে ভাত খালে সেনেকৈ কিবা এটা কয় আৰু তাহাঁতৰ লগত থাকি ভালেই লাগিছিলে। কিন্তু এতিয়া মানে যিহেতু সিহঁতেও গুচি গ'ল আৰু এইপিনে চাওক, এয়া আমাৰ লখিমপুৰৰ নহয় আইতা, ধেমাজি, এয়া ধেমাজিৰ আইতা এগৰাকী পাইছোঁ লগ, এওঁ কিন্তু বেলেগ ৱাৰ্ডত আছে। সেইটো কাৰণে মানে এনেকৈ অসমীয়া মানুহ দুই এজন মাজে মাজে পাই থাকোঁ, ভালো লাগে বাৰু। যদি মেখেলা চাদৰ পিন্ধা দেখোঁ মানে আপুনি ক'ৰ পৰা আহিছে তেনেকৈ বুলি প্ৰশ্নটো কৰা হয়েই। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, বাই বাই।